নমস্কাৰ। আজি বহুত দিনৰ মূৰত আপোনাৰ লোকৰ ওচৰলৈ আহিলোঁ। বোলো সৰু সৰু কৌতুক দুটা কওঁ। চোৰ এটা চুৰ কৰিবলৈ গ'ল। চোৰটোক গিৰিহঁতে ধৰিলত সি গিৰিহঁতক কাবৌ কাকুতি ভৰিয়ে হাতে ধৰিছে, কাবৌ কাকুতিও কৰিছে, মানে আৰু কৰিবলৈ নাই বাকী। মুঠতে আপুনি যি শাস্তি মোক দিয়ক, মোৰ আপত্তি নাই, কিন্তু মোৰ নাকত নধৰিব। গিৰিহঁতে ভাবিলে তোৰ মতে মই চলিম নি, ধৰিলে তাৰ নাকত। সি নাকত ধৰিলত সি ফাটকে নাকৰ পৰা এৰাই পলাই গুচি গ'ল। এতিয়া দ্বিতীয়টো শুনক। এজন মানুহে মানে পূৰা মদ খাই আহিছে, একদম পূৰা নিচা। আহি খোজকাঢ়ি আহিছে, আহি অ'টোৰ ড্ৰাইভাৰ এটাক কৈছে যে ঐ মোক নাজিৰা চাৰিআলিলৈ লৈ ব'ল। অ'টো ড্ৰাইভাৰটোৱে কৈছে যে এইটুকুৰাই নাজিৰা চাৰিআলি। ঐ বেছি জনা নেদেখুৱাবি, মই যিটো কৈছোঁ সেইটো কৰ বুলি সি অ'টোখনত উঠিয়ে দিলে। অ'টো ড্ৰাইভাৰটোৱে এতিয়া কি কৰোঁ কি নকৰোঁ ভাবি পেলাই অ'টোখন ষ্টাৰ্ট কৰিলে। ষ্টাৰ্ট কৰি খুব এক্সেলেটাৰ দবাইছে, আকৌ ষ্টাৰ্টটো কমাই দিয়ে, তাৰপিছত আকৌ মাজতে হৰ্ণো দিয়ে, টিট এনেকৈ হৰ্ণ দি তাৰপিছত ষ্টাৰ্টটো বন্ধ কৰি দিলে। ঐ দাদা পালেহি, নামক। ভাড়া কি দিব? বোলে 50 টকা দিয়ক। 50 টকা দি পেলাই কৈছে ঐ ইমান জোৰত নচলাবি,